এই আপোনালোকে নিশ্চয় দেখিব এতিয়া বৰ্তমান এইটো বইল শাক আৰু এইটো নেমু কিমান ইয়াত দেখাই দিয়ে এতিয়া বৰ্তমান আপোনালোকে দেখি পাই আছে এতিয়া বৰ্তমান কেৰাহীটো উতলাই দি দিলোঁ এতিয়া আকৌ বৰ্তমান ঢাকনিটো ৰাখি দিম হেল্ল' গাইজ JS ব্লগলৈ স্বাগতম জনালোঁ আজি বৰ্তমান আকৌ আপোনালোকৰ মাজত আহিলোঁ আজি মানে আপোনালোকৰ মাজত মানে আজি মই নতুন ভিডিঅ' আকৌ আজি আনিলোঁ আৰু আপোনালোকে নিশ্চয় থাম্বনেইল টাইটেল চাই গম পাইছে বৰ্তমান মই এতিয়া ঘৰৰ ভিতৰত আছোঁ আপোনালোকে আৰু বৰ্তমান আজি মই চব্জি 7-8বিধমান মানে আপোনালোকক বনাই দেখাই মই পাম আৰু আপোনালোকক ভিডিঅ'টো কেনেকৈ হৈছে কমেণ্ট কৰি জনাব আৰু যদি বেয়া লাগিলে আপোনাক কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু মই আৰু ইয়াতকৈ আপোনালোকক বহুত ধুনীয়া ভিডিঅ' বনাম বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু কি চব্জি আপোনালোকক মই দেখাব চেষ্টা কৰিম আপোনালোকে ব্লগ ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ এতিয়ালৈকে আৰু এতিয়া আমি চব্জিটো চাই লওঁ কি চব্জি আৰু আপোনালোকক মই নামবিলাকক কৈ দিম আৰু মই যিমানটো জানো নামবিলাক কৈ দিম কিন্তু 7-8বিধমান আছে আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক একলৈকে इस वीडियो को लाइक करो सब्सक्राइब नहीं कर रहे हो ना मत मतलब कि तुम ही नहीं देख पाओगे उन अच्छी वीडियोस को जो कि हम आपके लिए बनाते हैं এইটো বৰ্তমান আপোনালোকে চিনি পাইছে বোলা এইটো লাই শাক আৰু লাই শাক আপোনালোকে নিশ্চয় এইটো চবেই জানে আৰু এইটো নৰসিংহ হয় এইটো নৰসিংহ এইবিলাক চব মানে বইল কৰি খাম এইটো নৰসিংহ আৰু ইফালে প্লাছ এইটো ধনিয়া শাক ধনিয়া তাৰপিছত এইটো নৰসিংহ হয় তাৰপিছত এইটো আপোনাৰ এইটো কি কয় জংঘলত যে হাবি যে থাকে নদী কিনাৰত থাকে যে এইটো কি কয় তুলসী হয় এইটো ওচৰত বনৰীয়া তুলসী হয় এইটো চেণ্টটো অলপ বেলেগ লাগে আৰু ইয়াক বইল কৰি খাম আৰু এইটো আপোনাৰ বৰ্তমান লপা শাক হয় লপা মানে এতিয়াতো বৰ্তমানটো লপা এতিয়া ইমান নাই আৰু বৰ্তমান আৰু তাৰপিছত এইটো কি হয় বুলি কৈছে একচুৱেলি এইটো এটা হয় চব্জি এইটোৰ নামটো মানে পাহৰি গৈছোঁ মই বৰ্তমান আৰু তাৰপিছত এইটো যে কি কেৰেলাৰ আগালটো তাৰপিছত আৰু আছে আপোনাৰ বৰ্তমান ইয়াত বহুতখিনি আইটেম আছে এইটো জিলিমিলি হয় জিলিমিলি শাক আপোনালোকে নিশ্চয় ভালকৈ চাব পাৰে জিলিমিলি দেখি পাইছে আৰু বস্তুটো ইয়াত মানে নেপাফো আছে বহুত মানে কিছুমান 7-8বিধমান আইটেম আছে আৰু মানে বৰ্তমান কালি মানে ৰাতি মানে গধূলি মানে কালি আমাৰ মানে মায়ে মানে দিনত মানে হাবিত গৈ মানে শাকবিলাক আনিছিলে মানে চব লোকেলবিলাক চব লোকেল আপোনালোকে একেলগে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ আৰু মইতো আপোনালোকৰ কিছুমান ভিডিঅ' বনাই আছে কেঁচা খাব নোৱাৰোঁ কিন্তু মই আপোনালোকক হাফ বইল খাই দেখাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ কৰি চাই থাকক আৰু অকল এনেকৈ থাকিলে নহ'ব ন এতিয়া জুই জ্বলাব লাগিব জুই জ্বলাই লওঁ আপোনালোকে দেখি পাইছে ইয়াত বৰ্তমান এতিয়া জুই জ্বলাম জুই জ্বলাৰ পৰা আৰু আপোনালোকক মই খুৱাই দেখাম কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে ভিডিঅ'ত জনাব এতিয়া আপোনালোকে বৰ্তমান দেখি পাইছে এতিয়া জুই ষ্টাৰ্ট হ'ল এতিয়া ৰেডি হ'ল এতিয়া বৰ্তমান কেৰাহী ওপৰত দিব লাগিব পানী দিম আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব বুলি স্কিপ নকৰাকৈ এতিয়া বৰ্তমান আপোনালোকে দেখি পাই আছে এতিয়া বৰ্তমান কেৰাহীটো উতলাই দি দিলোঁ এতিয়া আকৌ বৰ্তমান ঢাকনিটো ৰাখি দিম ঢাকনিটো ৰাখি দিয়া হ'ল এতিয়া অলপ হাফ বইল কৰাৰ পিছত আপোনালোকক দেখাম মই মানে কিমান মজা লাগিব ন আৰু আপোনালোকক দেখাব পাহৰি আছোঁ এইটো ডাঙৰ শুকান মাছ আমিতো দুখীয়া মানুহ ন কিছুমানৰ কোনোবাই ভিডিঅ' বনাই যে মানৱী বৰুৱা সিহঁতে ডাঙৰ মাছ কিনি ভিডিঅ' বনাই দেখায় মই এনেকৈ নোৱাৰোঁ কিন্তু বৰ্তমান পৰহি নদীত মাছ মাৰিছিলোঁ সেইকাৰণে এইটোও মানে ইয়াকো মানে বইল কৰিম কৰাৰ পিছত আপোনালোকক দেখাম কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ডাঙৰ মাছ দেই আপোনালোকে ইনষ্টাল নকৰিব আৰু এয়া বৰ্তমান পানী দিলে এতিয়া হৈ গ'ল এতিয়া পানী দিলে আকৌ এতিয়া মানে মাছটো ইয়াত
বৰ্তমান শুকান মাছ ইয়াত নিদিওঁ আৰু বৰ্তমান এই আপোনালোকে কিবা হাফ ফ্ৰাই কৰি আছোঁ আৰু বৰ্তমান লগত আছে আৰু এইটো লতা হয় লতা তাৰপিছত এতিয়া বৰ্তমান মই ৰেডি হৈ আছোঁ আৰু খাবলৈ আৰু আপোনালোকে ভিডিঅ'টো একো স্কিপ নকৰে চাই দিব এই আপোনালোকে দেখিব এতিয়া বৰ্তমান এইটো বইল শাক আৰু এইটো নেমু কিমান ইয়াত দেখাই দিয়ে এইটো নেমু আৰু এইটো আপোনাক কৈছোঁ ডাঙৰ শুকান মাছ তাৰপিছত এই বৰ্তমান এইটো লতা আছিলে আমি বৰ্তমান এৰী লতা আছিলে এইটোক মানে বইল কৰি মানে ওলাই পিনি জুইত উকাইছিলোঁ তাৰপিছত এইটো নিমখ জলকীয়া আৰু এইটো বাৰ অলপ আৰু এইটো ইয়াৰ পৰা ষ্টাৰ্ট কৰে আপোনালোকে ভিডিঅ'টো চাই দিয়ক দেখাই দিয়ক কিমান মজা ইফালে দেখাই দিয়ক কিমান আৰু এইটো নেমুটো ইয়াত অলপ ইয়াত এনেকৈ লগাই লওঁ ইফালে দেখাই দিয়ক তলত নেমুটো এনেকৈ অলপ দি লয় আৰু এইটো এণ্ট্ৰি এইটো নৰসিংহ আছিলে কিবা নেপাব আৰু এইটো জলকীয়া নেমু জলকীয়া লগাই পিনি দেখাই দিয়ক মটন আৰু ভিডিঅ' কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনাৰ দেখি পাইছে বেয়া উৰা হ'লে আপোনালোকে ইনষ্টাল নকৰিব দুখীয়া ঘৰৰ ল'ৰা আপুনি এইফালে লগাই দিয়ক এইফালে পকা ঘৰ আছিলে পকা ঘৰটো এতিয়া বৰ্তমান ৰেডি বনাই আছোঁ কিমান ইফালে দি দিয়ক আৰু এতিয়া বৰ্তমান এতিয়া লতা কাম চলা আৰু লতা এবাৰ খাই লওক দোকান হ'ল বেছি অকণমান এতিয়া কিমান আছে আৰু কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত